সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এয়া মোৰ প্ৰথমটো ভিডিঅ' এনেকৈ কৈ বনাইছোঁ দেই। যদি কিবা ভুল ভ্ৰান্তি হয় শুধৰাই দিয়ে যেন। ভিডিঅ'টো চাই গম পাইছে আপোনালোকে এয়া কোনখন ঠাইৰ পূজা? এয়া বাক্সা জিলাৰ বৰবৰী দুৰ্গা পূজা। ৰ'ব দুৰ্গা পূজা বুলি কোৱাৰ লগে লগে আপোনালোকে চাগে ভাবিছে এয়াতো দুৰ্গা পূজা নহয়, এয়া বাথৌ পূজাহে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এয়া দুৰ্গা পূজা নহয়, এয়া বৰবৰীৰ বাথৌ পূজাহে। দুৰ্গা পূজা বুলি কিয় কৈছোঁ জানেনে? কাৰণ সৰুৰ পৰা দুৰ্গা পূজাৰ সময়ত এইখন পূজা দেখি সেইকাৰণে দুৰ্গা পূজা বুলি ক'লে প্ৰথম মনলৈ অহা পূজাখন হৈছে এইখন পূজা। যি কি নহওক পূজাই, সেয়া দুৰ্গা পূজাই হওক বা বাথৌ পূজাই হওক। আহকচোন আমি পূজাখন উপভোগ কৰোঁ। পূজাত গ'লে কাৰ ভোক লাগে? মোৰ কিন্তু তামাম ভোক লাগে। ইমান খোৱা বস্তু থাকে পূজাত। আমি খাব আহিলোঁ টেকেলি পিঠা। আহকচোন বড়ো সম্প্ৰদায়সকলৰ জাতীয় নৃত্য খেৰাই উপভোগ কৰোঁ। পূজা চাই কেনেকুৱা লাগিল সকলোৱে কমেণ্টত জনাব আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এটি কণমানি মৰম লগা ছোৱালী গীতৰ শৰাইৰে মোৰ ভিডিঅ' সামৰিম। ধন্যবাদ।